নমস্কাৰ, মই আজি শালবাৰী প্ৰাথমিক বিদ্যালয়ত 15 আগষ্ট উপলক্ষে জাতীয় পতাকা বিতৰণৰ কাৰণে ইয়াত আহিছোঁ। আৰু ইয়াত আজি 14 তাৰিখে আমি 15 আগষ্টৰ বিতৰণী সভাটো আয়োজন কৰিছোঁ। সেয়ে সকলোকে অসমবাসী ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আজি আমাৰ দৰে 10জন ল'ৰাই যাতে এনেকুৱা সকলো গাঁৱে স্কুলে যাতে জাতীয় পতাকা বিতৰণৰ কাৰণে সকলোৱে নিজৰ স্কুলৰ দায়িত্ব এটা লয়। প্ৰত্যেক বছৰে যাতে আমাৰ অসমখন আগুৱাই যাবলৈ আৰু সকলো ল'ৰা ছোৱালীয়ে যাতে এই কথাটোৰ বিষয়ে অৱগত কৰে বা জানে যে পতাকাখনৰ কি হয়, আমাৰ অসমখনৰ কাৰণে কি কৰিব, ভাৰতবৰ্ষৰ কাৰণে কি কৰিব পাৰে, সেই বস্তুটো জানিবৰ কাৰণে আমি নিজে আগুৱাই আহিব লাগিব। কাৰণ আজিকালি ল'ৰা ছোৱালীবিলাকে সকলো কথা নাজানে, সেইটোৰ কাৰণে এইবিলাক শিকিব পাৰিব আৰু 15 আগষ্ট উপলক্ষে স্বাধীনতা দিৱসটো কি হয় সেই বিষয়ে ল'ৰা ছোৱালীবিলাকে জানিব পাৰিব। সেইটোৰ কাৰণে আজি মই নিজে CSC চেণ্টাৰৰ ল'ৰা হৈ আজি মই নিজে কিমানখিনি আগবাঢ়ি আছোঁ। আৰু মোৰ লগত কৰ্ম সংস্থা কৰা যিকোনো ব্যক্তি আছে সিহঁতকো মোৰ লগত আহিছে, আৰু সেই মানুহখিনিকো মোৰ লগত থাকি সহযোগিতা কৰাৰ লগতে স্কুলখনৰ মাষ্টৰনী, কাষৰ মহিলাসকল, দাদা বাইদেউসকল সকলোৱে আহি মেলি সৰু কণ ল'ৰা ছোৱালীসকলক জাতীয় পতাকা বিতৰণিৰ কাৰণে ওলাই আহিছে। আৰু এই দেখিবলৈ পাইছে আপোনালোকে দাদাহঁতে এতিয়া বৰ্তমান আমাৰ জাতীয় পতাকাবিলাক ল'ৰা ছোৱালীবিলাক দিবৰ কাৰণে ঠিক কৰি আছে। নিশ্চয় দেখা পাইছে আপোনালোকে। এয়া হৈছে ল'ৰা ছোৱালীবিলাকে এতিয়া পাঠদানৰ দি আছে মাষ্টৰে। এতিয়া আমি ল'ৰা ছোৱালীবিলাকক পতাকা বিতৰণ কৰাৰ কাৰণে ওলাইছোঁ, আৰু লগতে কিছু মন্তব্য দিছে ছাৰহঁতে। দেখিবলৈ পাইছে আজি আমাৰ জাতীয় পতাকাৰ বিতৰণী সভাখন শালবাৰী প্ৰাথমিক বিদ্যালয়ৰ ইমান ধুনীয়া হৈছে। এতিয়া আমি পতাকা বিতৰণী বুলি ওলাইছোঁ। দেখিবলৈ পাইছে আপোনালোকে পতাকা দিয়া হৈছে ল'ৰা ছোৱালীবিলাকসকলক। সকলোৱে কৰক, অসমবাসী ৰাইজ সকলোৱে নিজৰ স্কুলত, গাঁৱৰ স্কুলবিলাক আপোনালোকে অলপ সহযোগিতা কৰক, যাতে ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ কাৰণে কিছু অলপ জানে ল'ৰা ছোৱালীবিলাকে। যদিহে আপোনালোকৰ এই তিৰংগাখনৰ মহানুভৱতা আছে, সেইটোৰ কাৰণে কথাটো মই কৈছোঁ, সকলোকে যিমানখিনি পাৰে আপোনালোকে দিব পাৰিব। দেখিবলৈ পাইছে আমাৰ সভাপতি ডাঙৰীয়াই সম্বোধন জনাব এতিয়া। সভাপতি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ লগত বিশিষ্ট কেইজনমান ব্যক্তি আছে, সিহঁতকো মৰমেৰে অভিনন্দন জনোৱা হৈছে, কিয়নো আমি এই কাৰ্যসূচীটো সৰুকৈ কৰা হৈছে, আৰু যদি আমি ডাঙৰকৈ আগলৈ কৰিব পাৰোঁ তেতিয়াহ'লে সকলোৱে মৰম চেনেহ আগবঢ়াব বুলি